ইয়াৰ পিছতে আমি ভৱ গোস্বামী ডাঙৰীয়াক এভাগী ভগৱতী বছৰৰ আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ শিক্ষাগুৰু পৰমা বৰদলৈ ডাঙৰীয়াক এভাগী ভকতি বছৰে আদৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ এই শীৰ্ষক গীতভাগ লিখি উলিয়াইছিলে বিকাশ বৰা ডাঙৰীয়াই, তেখেতকো আমি আদৰিবলৈ বিচাৰিছোঁ। ৰণা আৰু এই গীতভাগৰ ক্ষেত্ৰত দুজন ব্যক্তিয়ে আমাক যথেষ্ট সহায় কৰিছিলে। দেৱানন্দ শইকীয়া সাংস্কৃতিক কৰ্মী গুৰুজনাৰ সেৱক, তেখেতকো আমি এভাগী ভকতি বছৰে আদৰণি জনাব বিচাৰিছোঁ। তেখেতক আদৰণি জনাইছে। পংকজজ্যোতি ভূঞা তেখেত উপস্থিত নাই যদিও তেখেতলৈ আমি উদযাপন সমিতিৰ হৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা আগবঢ়াইছোঁ। ইয়াৰ পিছতে আমি বিধায়ক মহোদয়লৈ এই শীৰ্ষক গীতভাগ উন্মোচন কৰিবৰ বাবে আমি দুআষাৰকৈ এই গীতভাগ আনুষ্ঠানিকভাৱে উন্মোচন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। জামুগুৰিত গৌৰৱ প্ৰতিফলন হৈছে এই গীতৰ মাজেদি। আৰু আমি যদিও এইখিনি কৰি আছোঁ, কোনোবাই হয়তো আমি ভাবিছোঁ কিন্তু ডাঙৰ কাম কৰিছোঁ। মানুহৰ দৃষ্টিত এইটো বহুত ডাঙৰ গৌৰৱ, ডাঙৰ কাম আমি কৰি আছোঁ। 226 বছৰীয়া ঐতিহ্য আমি ৰক্ষা কৰিবৰ কাৰণে, গৰিমা বৃদ্ধি কৰিবৰ কাৰণে আমি যিখিনি কাম কৰিছোঁ, আন জেগাত এনেধৰণে গুৰুজনাৰ সৃষ্টিৰাজিক লৈ এনেকৈ আন্তৰিকতাৰে কষ্ট ত্যাগ কৰি কৰাৰ উদাহৰণ কম, মই নাই বুলি নকওঁ, কম। আৰু সেইকাৰণেই আমাৰ চৰকাৰে 18 চনত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই শংকৰদেৱৰ জন্মঠাই, মাধৱদেৱৰ জন্মঠাই, অসম চুক্তি অনুযায়ী শংকৰদেৱ কলাক্ষেত্ৰ, কিন্তু ভাওনা কৰাৰ কাৰণে 12বছৰীয়া ভাওনা মহোৎসৱ প্ৰকল্প 26 কোটি টকাৰ, আৰু সেই প্ৰকল্প এই ফেব্ৰুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব। আৰু যি সোমাইছে দেখিব, এটা আমাৰ কাৰণে কিমান গৌৰৱৰ কথা। আমাৰ আলহী আহিলেও আৰু ষ্টুডেণ্ট, বিভিন্ন জেগাৰ পৰা ষ্টুডেণ্ট এই প্ৰকল্প চাবলৈ আহিব। এই প্ৰকল্পটো হ'ল আমাৰ এক সম্পদ। আৰু এইবাৰ উৎসাহটো বেছি। মই যে এতিয়া আহিছোঁ, অকণমান পলম হৈছে, দেৱানন্দ শইকীয়াই বিভিন্ন কিবা কথা কৈ আছে। যোৱা কালি মোক কৈছে বিদ্যাসাগৰক ফোন এটা কৰক, অমুকক ফোন এটা কৰক, কৰি দিছোঁ। কিন্তু গোটেই কামখিনি কৰিছে কিন্তু বিকাশ। বিকাশৰ হৈ সকলোৱে এটা হাততালি মাৰিবলৈ অনুৰোধ জনাইছে। গতিকে এতিয়া বিকাশে আগবঢ়াই দিয়ক, কেনেকৈ কৰিব লাগে, কি কৰিলে কৈ দিওঁ আমাৰ ন। গতিকে গানটো সকলোৱে আদৰি লওক, জনপ্ৰিয় হওক, ভাওনা সফল হওক, এই কামনাৰে মই। আৰু ভিডিঅ'গ্ৰাফীটো ভাওনাৰ আগে আগে হ'ব, সেইটোও হ'ব। আপোনালোকে চাব যে আমাৰ কন্যাকাল লাইভ বুলি আমি 22 তাৰিখে এটা ৱেব পৰ্টেল আমি আৰম্ভ কৰিছোঁ। আৰু তেওঁলোকে আহি পেলাই ইয়াত যিখিনি ৰেকৰ্ডিং কৰিব লাগে, গোটেই টীমটোৱে ৰেকৰ্ডিং কৰিব, তেওঁলোককো আমি দায়িত্ব দিছোঁ। গতিকে আপোনালোকৰ আশীৰ্বাদ সহযোগিতা কামনা কৰিছোঁ। কৃষ্ণ। জামু গছৰ গুৰিত বহিল বৃহৎ হাত, সেইমতে নাম ললে জামুগুৰি হাট। নন্দিকেশ্বৰ নামেৰে আৰম্ভিলে, ঘিলাধৰীয়া শিলাবন্ধাৰে উদ্ভাসিলে। বৈষ্ণৱ মিলনৰ মহাপুণ্য স্থান, এহিমতে কৰোঁ আমি ইয়াৰ গুণগান, এহিমতে কৰোঁ আমি ইয়াৰ গুণগান।
গঢ়া